আজিৰ ভিডিঅ'টো অকমান ডিফাৰেণ্ট হয় আজি দেখুৱা মাই বনোৱা চৌকা ইউটিউবটো এনেকুৱা এটা প্লেটফৰ্ম হয় য'ত যিকোনো বয়সৰ মানুহে যিকোনো বস্তুৱে শিকিব পাৰে আজি মাই যিটো চৌকা বনাব সেইটো বস্তুতে ইউটিউবতে দেখিছে প্ৰথমতে এটি কাৰ্টন লৈছে আৰু কাৰ্টনৰ মাজত এটি পাত্ৰত ঘৰতে পোৱা মাটি ভৰাই দিছে তাৰ পাছত পাত্ৰটো উঠাই দিছে আৰু সেই হাঁচটো তাত বহি ৰৈছে এতিয়া মাই মিক্স কৰিব সিমেন্ট বালি আৰু হিল লাগিব হিল দিলে বেছি মজবুত হয় ইউটিউবৰ ভিডিঅ'টোত অৱশ্যে হিল দিয়া নাছিলে মাই কিন্তু নিজৰ মতে এইটো হিলটো দি লৈছে এতিয়া এইখিনি মিক্স কৰিব আৰু আপোনালোকে গম পাইছে চাগে এইখিনি কেনেকৈ ভৰাই দিব এতিয়া মাজত যেটো হাঁচটো আছে তাৰ কাষে কাষে এই বস্তুখিনি ভৰাই দিব তেতিয়া মাটিখিনিৰ লগত এই বস্তুটো কেতিয়াও মিক্স নাখায় আৰু যত খৰিখিনি ভৰাই দিব তাৰ কাৰণে মুখ এখন ৰাখিছে আৰু এই মুখখনতো এতিয়া বালি ভৰাই দিব মানে মাটি ভৰাই দিব ঘৰত পা মাটি আৰু এই মাটিৰ লগত এইটো বস্তু কেতিয়াও মিক্স নাখায় আপোনালোকে অলৰেডি জানে আৰু এতিয়া এইখিনি ভৰ্তি হৈ যাব আৰু নেক্সট পাৰ্টত চৌকাটো কেনেকুৱা হল আপোনালোকক নিশ্চয় দেখাম দেই